নমস্কাৰ গাইজ মিনি ব্লগ ক্লাবক স্বাগতম জনাইছোঁ। তো গাইজ আজি মানুহজনে হাঁহি এটা মুখত লৈ গৈ আছোঁ। আজি ক'লৈনো গৈ আছোঁ আপোনাৰ ভিডিঅ'টো চাই দেখিব। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কাহিনীটো মানে এনেকুৱা গাইজ, তো আজি মানে মানুহজনীয়ে মই গৈ আছোঁ মন্দিৰত। তো মানুহজনী মানে ৰাতি মানে সপোন এটা দেখিছিলে ৰাতি, সেইটো কাৰণে আজি গৈ আছোঁ মন্দিৰত। তো চাকি বন্তি দিবলৈ। তো দেখিছে গাইজ সন্ধিয়া সময় হৈ গ'ল আৰু এইপিনে চাওক আমাৰ গাঁৱৰ পৰিৱেশটো এইটো দেখিছে নহয়, চব ৰাস্তাত গৰু বান্ধে কাৰণে চব মানে ৰাস্তাটো অলপ লেতেৰা হৈছে। তো এইপিনে সন্ধিয়া হৈ গৈছোঁ ন গাইজ, আৰু কেমেৰা কোৱালিটিটো ইমান ভাল নহয় ন গাইজ, সেইপিনে চাওক। তো গাইজ গাঁৱৰ পৰিৱেশটো কোনে কোনে ভাল পায় সেইটো কমেণ্ট কৰিব নাপাহৰিব। তো গাইজ মানুহজনে ভিডিঅ'ত মানে মোবাইলত ল'বলৈ লাজ কৰে। তো ভিডিঅ'ত দুখাইছোঁ আৰু দেখিছে নহয় আমাৰ গাঁৱৰ পৰিৱেশটো। তো গাইজ এন্ধাৰো হৈ গৈছে নহয়, এইপিনে চাওক আমাৰ গাঁৱৰ মানে লগতে পুখুৰী দেখিছে নহয়, চব মানে পুখুৰী। তো আমাৰ হৈছে আলিচিঙা বৰ নামঘৰ, এইটো দেখিছে নহয় আমাৰ আলিচিঙা বৰ নামঘৰ হয়। তো তাৰ লগতে আছে মানে ৰাস্তাটো ইটো পাই আছে আমাৰ এইটো শিৱ মন্দিৰ। তো এইপিনে দেখিছে আৰু মাজত